গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু বহুতে কৈ থাকে মানে কি হয় ৰেগুলাৰ ভ্লগ দিব দি থাকে, সেইকাৰণে ভাবিলোঁ কি এতিয়া ৰেগুলাৰনো কি ভ্লগ দিম, যিহেতু দোকানত থকা যায় ৰেগুলাৰ ভ্লগ দিব অলপ মানে প্ৰব্লেম হয়। সেইকাৰণে ভাবিছোঁ মাজে মাজে এনেকৈ দি থাকিম আৰু, কিন্তু আগতে দিছিলোঁ বোলে 10 দিন 12 দিন এনেকুৱা হৈ যায় মানে দিওঁতে নেক্সট ভ্লগ দিয়াৰ পিছত। সেইকাৰণে ভাবিলোঁ কি এনেকৈ ঘৰত থাকোঁতে এটা ভ্লগ দিওঁ। আজি একদম মানে আমাৰ ঘৰটো আপোনালোকক দেখাম কেনেকুৱা কি, আৰু আপোনালোকক দেখাই আছোঁ। আৰু গধূলিকৈ এটা মানে আমাৰ প্ৰগ্ৰেমো আছে এঠাইত যোৱা, মানে মোৰ ৱাইফৰ মানে খুৰাকৰ ঘৰত যাম আৰু গধূলিকৈ মালিগাঁৱত, সেইটো আপোনালোকক দেখাম। কিন্তু এতিয়া আপোনালোকক ফাৰ্ষ্ট আমাৰ ঘৰটো ভালকৈ দেখুওৱা হ'ব। আৰু ইফালে এইটো ফাৰ্ষ্টতে মোৰ ৰুম, এইটো হ'ল মোৰ ৰুম। আৰু ইফালে এনেকৈ পিছত গ'লে ইয়াতে দেউতা আৰু ভণ্টি থাকে। ইফালে এইটো দেউতা, ইফালে ইয়াতে ভণ্টি থাকে ইয়াতে। আৰু ইফালে এইখন আমাৰ গাড়ী, এইখন আমাৰ মানে ভতিজাটোৰ গাড়ী, সৰু বাবুৰ গাড়ী, চাইকেল আৰু গাড়ী মানে। ইফালে এইখন চাইকেল মোৰ, ইফালে এইটো গোহালি ঘৰ, এইটো ষ্ট'ৰ ৰুম। আৰু ইফালে এনেকৈ গ'লে আপুনি শেষত এয়া বাথৰুম পাব, ইফালে বাথৰুম আছে আৰু এনেকৈ মানে পিছফালে যাব পাৰি। ইফালে এইটো দাদা বৌহঁতৰ এইটো ৰুম, আৰু ইফালে এইটো বহা ৰুম। মানে বহা ৰুমটো অলপ বাৰু লেতেৰা হৈছে, মানে কি হয় ইফালে ৰুমটোত পানী উঠিছিলতো, এইটো ৰুমত পানী উঠাৰ কাৰণে বস্তুবিলাক মানে এনেকৈ ইয়াতে উঠাই থৈ দিয়া আছে আৰু এইটো ৰুমত আনি কিনে। এইটো ৰুম মানে ওখ আছে এইটোতকৈ, অলপ আন্ধাৰ হৈছে, দেখাই আছোঁ ৰ'ব, লাইটটো দিলোঁ। এইফালে ইয়াতে পানী উঠিছিল, এইবিলাক বস্তু চব ওপৰত উঠাই থৈ দিয়া আছে এনেকৈ। এইটো মানে এটা ষ্টক ৰুম হিচাপতে আৰু। ইফালে এইটো বহা ৰুম, আৰু ইফালে এনেকৈ এইটো দাদাহঁতৰ ৰুম। আৰু ইফালে এইটো মথাউৰি, এনেকৈ আহি এইটো চিধা এইটো আমাৰ এইটো ডাইনিং ৰুম এইটো। আৰু ইফালে হ'ল কিটচেন, এই কিটচেনত কিবা বনাই আছে। আৰু এইখন চাওক, এইখন হ'ল আমাৰ পুৰণা গাড়ী, এতিয়া মানে অলপমান বেয়া হৈ আছে, আগৰ চকাটো পামচাৰ আছে আৰু অলপমান প্ৰব্লেম হৈ আছে আৰু, কিন্তু এনেকৈ থৈ দিয়া আছে, চলোৱাই হোৱা নাই, কাৰণ বেলেগ গাড়ী আছে কাৰণে এইখনত গুৰুত্বই দিয়া হোৱা নাই। এইখন আগতে এইখন লৈ ঘূৰি আছিলোঁ পূৰা, এতিয়া অলপ ভাল কৰিলে ভাল হ'ব, 1-2 হাজাৰ টকা খৰচ হ'ব, ভাল হৈ যাব পূৰা। আৰু ইফালে চব্জি কাটি থৈ দিছে, ইয়াৰ ক'লা কচু, আৰু এইটো কি কাঁচকলৰ বাকলি ভাজি নে কি, এইটো ভাজি হ'ব আৰু এইফালে ৰান্ধনি এয়া, এইফালে ৰেডি কৰি আছে, মানে এইফালে জ্বলা কি জিৰা জালুক, এনে জানানে বনাবা? বনা। আৰু গাড়ী বুট খাই আছোঁ মই, বুট ইফালে বনাবৰ কাৰণে থৈ দিছে, কিন্তু মই খাই আছোঁ আৰু এয়া গাইজ। এয়া পিছফালে আমাৰ এইটো আমাৰ পুখুৰী, আৰু এইটো চাংঘৰ আছিল, কিন্তু এইবাৰ বতাহ বৰষুণত মানে এইটো ঠানি ভাঙি কিনে গোটেই ঘৰটো ভাঙি দিছে, ভাঙি গৈছে আৰু ঘৰটো। এইফালে এইটো যে দংকল আছে, দংকলৰ ইয়ালৈকে পানী আহিছিল, এই অকল দাণ্ডিডাল অলপমান ওলাই আছিল আৰু ইয়ালৈকে পানী আহিছিল, ইমান পানী উঠিছিল, বানপানী। আৰু গাইজ এনেকুৱা গৰম দিছে, মানে আমি ইয়াতে বহি আছোঁ আৰু এনেকৈ গছৰ তলত, ঠাণ্ডা লৈ আছোঁ, বতাহ আহি আছে, এনেকৈ বহি আছোঁ আৰু গছৰ তলত। গাইজ গধূলিকৈ আমি গৈ আছোঁ মানে মালিগাঁৱত ক'ত যাম? মোৰ খুৰাহঁতৰ ঘৰত, আমাৰ মানে সৰু খুৰা মালিগাঁও থাকে, তাত যাম। আৰু তাতে আমি 6-6:30 মানত ওলাম, আৰু আমি দুজনে যাম আৰু। এতিয়া এইবিলাক খাই লওঁ প্ৰথমতে, তাৰেপিছত যোৱাৰ কাৰণে মানে প্লেনিং কৰিম আৰু। ইফালে চাহ আহিলে, চাহটো খাই লওঁ ৰ'ব, তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া মানে কাচকলটো ভাজিব, আৰু কাচকলৰ বাকলিটো, আৰু কাচকলটো নহয় বাৰু, এইটো বাকলিটো কেনেকৈ ভাজে দেখাম বা দেখুৱাব, আৰু মই মোবাইলটো ইফালে দি থৈ যাম, কেনেকৈ ভাজে দেখাম। ইয়াতে মানে চৰুটো গৰম কৰি ইয়াতে তেল দিব, এইটো জানেই আৰু চবে জানে, তেলটো দিবই লাগিব, মিঠাতেল দি দিছোঁ, মিঠাতেল দি দিলে হ'ল। এইটো আমাৰ ঘৰৰ সৰিয়হৰ মিঠাতেল, কালি পেৰি আনিছে। আজি মানে মোক কৈ আছে কি মানে কিবা বনাওঁতে বোলে ভিডিঅ' কৰিব লাগে, সেইকাৰণে ভাবিলোঁ কি সেইটো দেখাই দিওঁ আৰু আপোনালোকক। তেল গৰম হ'ল, ইয়াতে মই পাঁচফোৰণ দি দিছোঁ নামমাত্ৰ।
পাঁচফোৰণ, তাৰে পিছত পিঁয়াজ পিঁয়াজ দিম। আৰু এতিয়া এয়া কচু বনাব। আৰু এইটো গাইজ আজি ভ্লগ, এইটো মানে ৰেচিপি ভিডিঅ'হে হ'ব আৰু লাষ্টত গৈ কিনে, কাৰণ চব বনোৱাই দেখাই আছোঁ এতিয়ালৈকে। আৰু চোৱা মানে ইয়াৰে মই বাকলিটো চেলাই লোৱা নাই। কচুটোৰ মানে বাকলি চেলোৱা নাই বোলে। বাকলি চেলোৱা নাই। দে বহা। ইয়াতে তেজপাত, পিঁয়াজ দিব নালাগে ইয়াত? পিঁয়াজ দিব নালাগে। মই যেতিয়া আদা নহৰু পেষ্ট বনাইছিলোঁ তাত মই পিঁয়াজ দি দিছোঁ। মানে এইটোত ইয়াতে মানে পেষ্টটো বনাওঁতে পিঁয়াজ দিছে আৰু মানে ইয়াতে তেলত দিয়া নাই আৰু পিঁয়াজ। আৰু ইয়াতে চাওক মানে এনেতো হওঁতে এক কেৰাহীতকৈ বেছিয়ে আছে, কিন্তু মানে এইটো কমি যাব নে সেইকাৰণে আৰু বেছি বেছি দেখা হৈছে আৰু। কি গৰম। আৰু গাইজ যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে প্লিজ ছাবস্ক্ৰাইব কৰক, কাৰণ মানে 1000 ছাবস্ক্ৰাইবাৰ হ'ব আৰু বেছি নালাগে, সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰক প্লিজ। মানে ছাবস্ক্ৰাইবো কৰক আৰু যিমান পাৰে শ্বেয়াৰো কৰক, কাৰণ ৱাটচ টাইমটোও কমি আছে বৰ্তমান, লগতে ছাবস্ক্ৰাইবাৰটো কমি আছে আৰু সেইকাৰণে বেছি নালাগে আৰু হ'ব আৰু 1000। আপোনালোক প্লিজ মনিটাইজেশ্যন কৰি দিয়ক একদম প্লিজ, একদম লাইক শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক প্লিজ। আৰু দিনে দিনে ভল্টেজটো বাঢ়ি গৈছে, 37 নে কি, যোৱাকালি 37 হৈছে, আজিও চাগে কিমান মানে হ'ব, 37 মানে হ'ব। ইমান মানে দিনে দিনে বাঢ়ি যাইছে, যেনেকৈ বৰষুণ দিছিল সেনেকৈ মানে এইবাৰ ৰ'দো দি আছে। এইফালে চাওক 37, আজিও 37 চাওক। বাপৰে বাপ কি গৰম ৰে। খোৱাৰ টাইম হৈ গ'ল এতিয়া, দেৰি হ'ল অলপ, মানে 3:30মান বাজিল, কিন্তু দেৰি হ'ল আৰু। ইফালে ভাত, এইটো কাঁচকলৰ বাকলি আৰু আলু ভাজি, ইফালে ক'লা কচু বুট এনেকৈ ভাজি, এইটো দাইল, এইটো কণী। এতিয়া খাওঁ আৰু গাইজ, এতিয়া ভাত তাত খোৱা হৈ গ'ল। এতিয়া মই দোকান যাওঁ, দোকানৰ পৰা আহি আমি 6টা 6:30 মানত মানে মালিগাঁও যাম আৰু। তো ভিডিঅ'টো একদম শেষলৈকে চাব। আৰু গাইজ এইমাত্ৰ আহি পালোঁ, এতিয়া ওলাই আছোঁ, যাওঁ আৰু এতিয়া। আৰু এতিয়া বাজে 7:30, গধূলি 7:30। তৰকাৰী ওলাই আছোঁ, দোকানৰ পৰা আহিলোঁ, দোকানৰ পৰা আহোঁতে অলপ দেৰি হ'ল। আৰু এই গুৰুক চোৱা, বাই দিয়া, বাই। এইটো হেলমেট চেলমেট মাৰি একদম ক'ত যোৱা তুমি? 7:30 বাজিল আৰু এইফালে ৰেডি যোৱাৰ কাৰণে জলদি কৰা বোলা। এতিয়া আমি 8টাত যাম বুলি কৈছোঁ, 8টাই বাজিল আৰু এতিয়া। 8টাত যাম বুলি কৈছোঁ, মই কৈছোঁ না 8টাত যাম বুলি। জনি কোৱা, ইফালে চোৱা, মোৰ ফালে চোৱা। আৰু এইটো গাড়ীৰ নাম কি? এইটো গাড়ীটোৰ নাম কি বাবা? কি তাক? হেল্ল' তাক। অ'কে, জনি মাতা। মই ইফালে যাব লাগে। তুমি যাবা মোৰ লগত যাবা ব'লা। হেৰি মামীক কোৱা মোক ওলাই দিয়া, ৰেডি কৰি দিয়া মোক, যোৱা কোৱা মামীক কোৱা ৰেডি কৰি দিয়া বুলি। এয়া হৈছে শৰাইঘাট ব্ৰিজ। আন্ধাৰ হৈ আছে। আমি আহি মালিগাঁও গৌচালা পাই গ'লোঁ। এতিয়া এইটো চাইড যাব লাগিব, এনেকৈ মিঠাই লৈ আছে। এয়া গৌচালা। আৰু গাইজ ফাইনেলি এয়া আহি পালোঁ। এতিয়া চাহ তাহ খাই লওঁ, খাই কিনে দেখাই আছোঁ আপোনালোকক। এইজনী আমাৰ আইতাজনী খুড়মাহঁতৰ ঘৰত আহিছে। এইজনীক চাওক, পানী খাই আছে লুকাই। আৰু গাইজ এই যে ৰঙা এইটো দেখিছে মাজত,
এইটো যে দেখিছে এইটো মানে নীলাচল পাহাৰ, এইটো কামাখ্যা মন্দিৰ হয়, সেইখন নীলাচল পাহাৰ। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ কোনোবাই চাই আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে যেন। ধন্যবাদ। জয় আই অসম।